ভাবি বিধায়ক হিচাপে অনসুমা বসুমতাৰী তেখেতে নিৰ্দলীয় হিচাপে খেলিবলৈ ওলাইছে। আমি তেখেতকে অলপ উৎসাহ দিবৰ কাৰণে আমি ইয়াত আহিছিলোঁ। যদিওবা তেখেতে এটা দলৰ BPF দলত তেখেতে টিকেটটো পাম বুলি আশা কৰিছিল, যথেষ্ট কষ্ট কৰিছিল, কিন্তু টেকনিকেল অসুবিধাৰ কাৰণে তেখেতক আমি দলৰ পৰা প্ৰাৰ্থিত্ব দিব নোৱাৰিলোঁ। সেই গতিকে তেখেতে নিৰ্দলীয় হ'লেও খেলিম বুলি কোৱাৰ কাৰণে তেখেতক সহায় কৰিবৰ কাৰণে আজি আহিছোঁ। ভাল লাগিল, ৰাইজৰ যিটো উৎসাহ উদ্দীপনা সঁহাৰি এইটো ভাল লাগিছে। নিৰ্দলীয় হ'লেও যে আমাৰ ভাৰতত এনেকুৱা নিদৰ্শন আছে। আমাৰ পাপ্পু যাদৱে 25 বছৰ MP হৈছে। 25 বছৰ MP তেখেতে কোনো দলৰ টিকট লোৱা নাই না, আজিলৈকে তেখেত চিটিং MP হৈ আছে পাৰ্লামেণ্টত, দিল্লী পাৰ্লামেণ্টত। এই গতিকে ঠিক তেনেকুৱা ৰেকৰ্ড আছে, আমাৰ নিদৰ্শন আছে। নিৰ্দলীয় হ'লেও আমাৰ অনসুমা বসুমতাৰীয়ে নিশ্চয় জয়যুক্ত হ'ব। ৰাইজৰ যিটো উদ্দীপনা দেখিছোঁ, নিশ্চয় জয়যুক্ত হ'ব। হয়, পোনপ্ৰথমে সকলো ৰাইজৰে ধন্যবাদ। আৰু হয়, BPF দলৰহে আমি কাম কৰিছিলোঁ। এতিয়া পাৰ্টিটো কিছুমান অসুবিধাৰ বাবে দিব নোৱাৰিলে, তথাপিও নিজৰ যিহেতু আমি ভাবিছোঁ ৰাইজৰ হকে কাম কৰিম বুলি, যিহেতু আমাৰ ইয়াত যিটো কৰিবলগীয়া কাম ৰাইজৰ হকে যিবিলাক অত্যাচাৰ, সেইবাবে আমি মাত মাতিম। যিটো ৰাইজৰ সমন্বয় অধিকাৰ, সেইবাবে আমি মাত মাতিম। আৰু হয়, আমি যিটো ৰাইজৰ উৎসাহ ভাবা নাছিলোঁ, ইমান যে মৰম পাইছোঁ, আজি আপোনালোকে নিশ্চয় গম পাব। আমাৰ ইয়াত প্ৰায় মেম্বাৰ্ছবিলাক যিমানখিনি আছে, গোটেইকেইটা আমাৰ কাৰ্যকৰ্তাবিলাক 2000তকৈ অধিক মানুহ ইয়াত জমা হৈছে। আমাৰ কাৰ্যকৰ্তাবিলাক খুবেই মই সৌভাগ্য বুলি ক'ম, যিহেতু ঢেকিয়াজুলি ৰাইজে যে আমাক ইমান আদৰি লৈছে। আৰু হয়, পৰৱৰ্তী সময়ত যিটো আগন্তুক নিৰ্বাচন হয়, মই খেলিম। যিহেতু 23 তাৰিখে মোৰ নমিনেশ্যন আছে, যে আপোনালোকৰ ৰাইজক সকলোকে আশীৰ্বাদ কৰক, যাতে যিটো নেকি আগন্তুক নিৰ্বাচন যাতে ভালে কুশলে আপোনালোকৰ আশীৰ্বাদত যাতে জয়যুক্ত হওঁ, আৰু প্ৰায় ঢেকিয়াজুলিৰ 2,23,000 ৰাইজৰ ওচৰত যাতে আমি মন জয় কৰিব পাৰোঁ। আৰু মোৰ এটাই অনুৰোধ, যিহেতু আমাৰ ইয়াত লোকেলৰ ইছ্যু আছে, কৰিবলগীয়া কাম মাটিৰ হওক বা নিজৰ ভূমিৰ অধিকাৰেই হওক বা নিজৰ স্বাস্থ্যৰ অধিকাৰেই হওক, ৰাস্তা ঘাট দলঙৰ অধিকাৰেই হওক, বা আমাৰ যিটো যুৱ প্ৰজন্মৰ আমাৰ ঢেকিয়াজুলি সমষ্টিৰ 22,000ৰো অধিক ল'ৰাই যিটো নেকি নিবনুৱা সমস্যা যুঁজি আছে, সেইবাবে মাত মাতিম। যিমানে আই মাতৃসকলৰ যিবিলাক অসুবিধা, যেনেকুৱা ধৰক এতিয়া মাটিৰ কেলেংকাৰী যিটো গম পাইছে নিশ্চয়, আমাৰ অসমীয়া সমাজৰ ল'ৰাৰ যিটো মাটিৰ অধিকাৰ, সেইবিলাক যাতে আমি ঘূৰাই আনিব পাৰোঁ। আৰু লগতে যিটো নেকি আমাৰ ইয়াত আমাৰ খেতিয়কসকলৰ এগ্ৰিকালচাৰৰ ছেক্টৰত যিবিলাক কাম কৰিবলগীয়া আছে, যিহত আমি বহুত ধৰণৰ স্বাৱলম্বী কৰিব পাৰোঁ, সেইবোৰৰ যিটো অধিকাৰটো নাই পোৱা, সেই বঞ্চিত হোৱাবিলাক যাতে আমি আনিব পাৰোঁ। মাটিৰ পাট্টাৰ অধিকাৰো আমি আনিব পাৰোঁ, বা যিকোনো সকলো জনগোষ্ঠীৰ যিটো নেকি অত্যাচাৰ, যিটো নেকি আমাৰ ইয়াত হিন্দু মুছলিম খ্ৰীষ্টান বহুত ধৰণৰ কথা কয়, সেইটো যাতে আমি যুঁজ কৰিব পাৰোঁ। আমি শ্বহীদ নগৰী হিচাপে যাতে আমি এইখন যুঁজত জয় হওঁ। আৰু মোৰ এটা আশা আছে, ৰাইজৰ প্ৰতি বিশ্বাস আছে, যে শ্বহীদ নগৰী হিচাপে আমি ইয়াত থিয় দিম। আহক আমি সকলোৱে এইবাৰৰ যিটো যুঁজ 2026 চনৰ, আমি ন্যায়ৰ প্ৰতি, সকলোৰ অধিকাৰৰ প্ৰতি আমি যুঁজ দিম।